কেইবালানি আলোচনাও হৈছে মেঘালয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত, কিন্তু এতিয়াও বহু সমস্যা তাত বিৰাজমান হৈ থকা দেখা গৈছে, বিক্ষিপ্ত ঘটনা ঘটি আছে। আপুনি কি ক'ব এই সন্দৰ্ভত? চৰকাৰে কেনেকুৱা ধৰণৰ স্থিতি লৈছে বা এই সমস্যা সঁচাকৈ সমাধান কৰিব পাৰিব নেকি? পশ্চিম কাৰ্বি আলং জিলাৰ আৰু লগত সংলগ্ন যিটো মেঘালয়ৰ এতিয়া বিবাদমান অঞ্চল হিচাপে পৰিগণিত হৈছে, সেই বিবাদমান অঞ্চলৰ ক্ষেত্ৰত অসম চৰকাৰে যেনেধৰণে ভূমিকা গ্ৰহণ কৰিব লাগিছিল তেনে ভূমিকা গ্ৰহণ কৰাটো পৰিলক্ষিত হোৱা নাই। বিশেষকৈ মক্ৰু আৰু কান্দুলি অঞ্চলৰ জনসাধাৰণে এতিয়াও নিৰাপত্তাহীনতাত ভুগি আছে। আৰু আমাৰ প্ৰশ্ন হ'ল, অসমৰ ৰাইজে ভোটেৰে বিজেপি দলক চৰকাৰ বনাবলৈ ক্ষমতা দিয়াৰ অৰ্থ এইটো নহয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পৈতৃক সম্পত্তিৰ দৰে অসমৰ ভূখণ্ড কাৰোবাক এৰি দিব। এইটো কেনেধৰণৰ শাসন? 1985 চনত কাৰ্বি আলং জিলা স্বায়ত্তশাসিত পৰিষদে যি কান্দুলি অঞ্চলত বজাৰৰ পৰা কৰ সংগ্ৰহ কৰিছিলে, সেইখন কান্দুলি অঞ্চল এটা বিবাদমান বুলি মেঘালয়ক এৰি দিব লাগিব নেকি? আজি মক্ৰু অঞ্চলত অসম চৰকাৰৰ গাফিলতি আৰু দুৰ্বলতাৰ বাবেই আজি মেঘালয় আৰক্ষী আহি তাত শিবিৰ পাতিব পাৰিছে। এইবিলাক কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি গাপ দি ৰাখিব নোৱাৰে, কাৰণ তাৰে স্থানীয় মানুহে আমাক এই অভিযোগবিলাক দিছে। আমি স্থানীয় মানুহৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আপোনাক সোঁৱৰাই দিব বিচাৰিছোঁ। আপুনি মুখ্যমন্ত্ৰীহে, এয়া ৰজাৰ শাসন নহয় যে আপুনি যেনেধৰণে দিয়ে যে আমি দৰকাৰ হ'লে মেঘালয়ক অমুক এৰি দিম। আপুনি এৰি দিবলৈ কোন? আপুনি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এটা দলৰ মুৰব্বী হিচাপে আপুনি মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে। আপুনি আপোনাৰ প্ৰজা জনসাধাৰণক যদি আপুনি নিৰাপত্তাই দিব নোৱাৰে, আপুনি যদি নিজ ৰাজ্যৰ ভূখণ্ডই ৰক্ষা কৰিব নোৱাৰে, জনগণৰ জীৱন আৰু সা সম্পত্তি যদি আপুনি নিৰাপত্তাই দিব নোৱাৰে, তেতিয়াহ'লে আপুনি সেইখন চকীত বহি থকাৰ কিবা লাভ আছেনে? আপুনি পাহৰা উচিত নহয়, আপুনি মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ গৃহ বিভাগৰো দায়িত্ব আছে। অসম আৰক্ষীক আমি নিষ্কৰ্মা বুলি নকওঁ, কিন্তু অসম আৰক্ষী স্বাভাৱিকতে মুকলিভাৱে তাত কাম কৰিব পৰা নাই। কোনোবাই আগ্ৰাসন কৰিব, কোনোবাই বেদখল কৰি আমাৰ ভূখণ্ডত আহি শিবিৰ পাতিব আৰু আমি তাক এইটো উদাৰতাৰে আদৰি ল'ব লাগিব। ই কেনেধৰণৰ কথা? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক স্পষ্টভাৱে কৈছোঁ যে অসমৰ 1 ইঞ্চিও ভূমি অসমৰ জনসাধাৰণৰ বিনা অনুমতিত কাৰোবাক দান কৰাৰ সাহস নেদেখুৱাব। দ্বিতীয়তে আৰু উন্নয়নৰ ক্ষেত্ৰতো বহু বাধা আৰোপ হৈ আছে। উন্নয়ন স্থবিৰ হৈছে, ক'ৰবাত নিৰ্মাণ কাৰ্য বন্ধ হৈ গৈছে। অসমৰ জনসাধাৰণৰ স্বাৰ্থত ৰাজনীতি কৰিছোঁ। অসমৰ জনগণৰ জীৱন আৰু সা সম্পত্তি সুৰক্ষিত আৰু বিকশিত হোৱাৰ বাবে আমি ৰাজনীতি কৰিছোঁ। অসমৰ ভূখণ্ডত থকা প্ৰতিটো সম্পদ, প্ৰতিজোপা গছ গছনি, নৈ জান জুৰি পাহাৰ পৰ্বতকে লগতে ইয়াৰ প্ৰতিগৰাকী মানুহক সুৰক্ষিত আৰু নিৰাপত্তা প্ৰদান কৰাৰ স্বাৰ্থত আমি ৰাজনীতি কৰিছোঁ। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপি চৰকাৰখনে এনেধৰণৰ বেপৰুৱা মনোভাৱেৰে নিজে দাতাকৰ্ণ হোৱাৰ উপাধি ল'বলৈ গৈ থাকে আৰু আমাক লাহে লাহে নাঙঠ কৰি গৈ থাকে, তেনেহ'লেতো আমি জনসাধাৰণক লৈ জনবিদ্ৰোহ গঢ়ি তোলাৰ বিকল্প নাথাকিব। আমাৰ চৰকাৰখনৰ যেতিয়া দুৰ্বলতাটো ফুটি উঠিছে, চৰকাৰখনে যেতিয়া সাহসী পদক্ষেপ দেখুৱাব পৰা নাই, নিজৰ ভূখণ্ড ৰক্ষা কৰাত ব্যৰ্থ হৈছে, নিজৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰি ৰখাত ব্যৰ্থ হৈছে, তেতিয়াতো বেলেগে সুবিধা ল'বই। তেওঁলোকে যদি আমাৰ উন্নয়ন বাধা দিয়া কথাটো অসম চৰকাৰে নাজানে নেকি? যদি নাজানে, গৃহ বিভাগ ব্যৰ্থ হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই ব্যৰ্থতাৰ দায়িত্ব স্বীকাৰ কৰক। এই সমগ্ৰ প্ৰশ্নৰ
ৰাজহুৱাকৈ উত্তৰ দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনালোঁ। আৰু দিয়া লোৱা নীতিৰে আৰু গুণ্ডা টেক্স সংগ্ৰহত বিজেপি দল আৰু চৰকাৰ সি ভৈয়ামতেই হওক আৰু সি পাহাৰতেই হওক। যোৱা দুদিন ধৰি মই পশ্চিম কাৰ্বি আংলং জিলাত উপস্থিত আছোঁ। বিভিন্ন পক্ষই আপোনালোকৰ সংবাদ মাধ্যমেও আমাৰ দৃষ্টিগোচৰ কৰিছে। মই বিভিন্ন পক্ষৰ মানুহৰ লগতো কথা বতৰা পাতিছোঁ আৰু এই কথাটো ইতিমধ্যে স্পষ্টভাৱে অভিযোগ তথ্য সহকাৰে ভিডিঅ' সহকাৰে যেতিয়া প্ৰচাৰ হৈছে, য'ত তুলিৰাম ৰংহাং ডাঙৰীয়াৰ যদি আশীৰ্বাদ নাথাকে তেতিয়াহ'লে খেৰণীৰ চাউদাৰ্ণ ৰেঞ্জত বালিৰে চিণ্ডিকেট ৰাজ চলিব পাৰে নেকি? এই নায়ক বোলাজন কোন? ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এমপ্লয়ী নে কোন? সাৰ্থে কামছা ডাঙৰীয়াই কৈছে যে অপজিশ্যন। তেওঁ নিজে ফৰেষ্ট বোৰ্ডৰ চেয়াৰমেন। আজিলৈকে কিয় তেওঁ পুলিচক দি পেলাই এটা তদন্ত কৰাব পৰা নাই? মই জনাত যে পুলিচৰ থানাতো কেছ এটা ৰেজিষ্টাৰ হৈছে, কিন্তু পুলিচ মনে মনে আছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় দুৰ্নীতিৰ বিৰুদ্ধে বোলে অভিযান। এতিয়া 500 টকাকে যে ট্ৰাকে প্ৰতি বালিৰ নামত যে মহলদাৰসকলে যে টেক্স দিব লাগে, তেওঁলোকেতো কৈ মুখ্যমন্ত্ৰীকো কৈছে। ক'ত গ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভূমিকা? এনকাউণ্টাৰ কৰিব নেকি ইয়াতো? কাৰ্বি আংলং জিলাত এক ব্যাপক সিন্ডিকেট ৰাজ চলিছে, গুণ্ডা টেক্স সংগ্ৰহ চলিছে। আৰু অতি দুৰ্ভাগ্যজনক কথা, বোৰ্ডৰ চেয়াৰমেন আৰু হৰ্ষিত কামছা, যিজন ইয়াত চাউদাৰ্ণ ৰেঞ্জৰ ৰেঞ্জাৰ হিচাপে আছে, দুইজনটো ভাই ককাই। গতিকে এইটো জইণ্ট অপাৰেশ্যন চলিছে বুলি ৰাইজে কৈছে। অসমৰ বনমন্ত্ৰী ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, যদি আপোনাৰ সাহস আছে তেনেহ'লে পশ্চিম কাৰ্বি আংলং জিলাৰ চাউদাৰ্ণ ৰেঞ্জ খেৰণীৰ যিটো বালি মহলদাৰসকলৰ দ্বাৰা সিন্ডিকেট আৰু গুণ্ডা টেক্স সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে, ইয়াৰ তদন্ত কৰি দেখুৱাওক। আৰু নহ'লে আমি বুজিম যে এই সিন্ডিকেটৰ নামত এই যিটো ট্ৰাকে প্ৰতি 500 টকাকে সাৰ্থে কামছা ডাঙৰীয়াই সংবাদমেল পাতি পেলাই কৈছে যে অপজিশ্যনে প্ৰচাৰ চলাইছে। আৰে আপুনি যদি পইচা খোৱাই নাই, আপোনাৰ নামত যদি কোনোবাই পইচা সংগ্ৰহ কৰিছে, আপুনি তদন্ত নকৰাকৈ আপুনি কেছ নিদিয়ে কিয়? সংবাদমেল পাতি ক'লে কি সংবাদকৰ্মীসকলে তদন্ত কৰিব নেকি? থানা কিহৰ কাৰণে আছে? আইন কিহৰ কাৰণে আছে? মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰত্যাহ্বান জনাইছোঁ আমি কংগ্ৰেছ দলৰ তৰফৰ পৰা। আমি যে সদায় কৈ আহিছোঁ যে সিন্ডিকেট চলিছে আপোনাৰ ৰাজত্বত, সেই কথাটো আজি খেৰণীত উপস্থিত হৈ মই চাক্ষুষ দেখিছোঁ আৰু সেইকাৰণে আপোনালোকে প্ৰত্যাহ্বান জনাইছোঁ। সাহস আছে যদি তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰক আৰু অসমৰ বনজ সম্পদে যি আমাক ৰাজহ দি আছে, চৰকাৰীভাৱে যিটো ৰেভিনিউ সংগ্ৰহ হৈছে, ইয়াত যাতে সিন্ডিকেটে কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰে। বৃদ্ধি কৰা হৈছে। এদিন সৰ্বসাধাৰণ মানুহক 30 ইউনিটকৈ বিজুলী ৰেহাই দিম বুলি প্ৰতিশ্ৰুতি দি নিৰ্বাচনত ভোট লোৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ এই হৈছে সবকা সাথ সবকা বিকাশ। এদিন দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীৰ মাজমজিয়াত এখন জনসভা সম্বোধন কৰি কৈছিল, मैं सोच नहीं पाता हूँ कि जिस शहर के बगल से ब्रह्मपुत्र जैसा नदी बहती है वहाँ पर बिजली नहीं है। और एकेधरणे स्मृति ईरानी डाঙৰীয়ায়ো তেওঁ মাজুলীত উপস্থিত হৈ কৈছিলে যে मैं आश्चर्य हो गया कि यहाँ पर बिजली आती है
जहां पर चारों तरफ नदी बहती है वहां पर बिजली की कमी की हुए हमारे सर्बानंद की सोनोवाल की सरकार बनेगी तो 24 घंटा बिजली मिलेगी। এতিয়া যোৱাকালিৰ পৰা পশ্চিম কাৰ্বি আংলং জিলাত আছো ইয়াত বিজুলীয়ে এতিয়া লোড শ্বেডিং চলিয়ে আছে, লুকা ভাকু খেলিছে। আৰু সেই সময়তে অসম চৰকাৰে প্ৰতি ইউনিট বিজুলীত এতিয়া আকৌ 70 পইচাকে বঢ়াইছে। এই হৈছে বিজেপি চৰকাৰৰ জনকল্যাণ নীতি। আৰু তাকে তাচ্ছিল্য কৰি অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অসমৰ ৰাইজক বিদ্যুৎ মাচুল বৃদ্ধিৰ সম্পৰ্কত প্ৰতিবাদ কৰাতকৈ কমকৈ ব্যৱহাৰ কৰিবলৈ কৈছে। গৰমত ফেন লাইট এচি চব অফ কৰি গছৰ তলত বহক, কমকৈ ব্যৱহাৰ কৰিব, কমকৈ আপোনালোকে বিদ্যুৎ। বাহ, কি মানসিকতা! মাননীয় অধ্যক্ষ ডাঙৰীয়া, আপুনি সদনৰ অভিভাৱক, এনে পৰামৰ্শ আপুনি দিয়াৰ আগতে এবাৰ আপোনাৰ নিজৰ ঘৰখন ঘূৰি চাওকচোন। আপোনাৰ ঘৰতেই দেখোন 22টা এচি লগাই থোৱা আছে। আমি দিয়া কৰ কাটলেৰে আপুনি 22টা এচি ব্যৱহাৰ কৰি আছে। আৰু আমাক আপুনি এনেধৰণৰ তুচ্ছ তাচ্ছিল্য কৰি তাৰমানে আমি আদিম যুগলৈ ঘূৰি যাব লাগে। আৰু আপোনালোক ৰজা ৰাজতন্ত্ৰৰ আপোনালোকে সভাৰ মানুহ, গতিকে আপোনালোক বিলাসী জীৱন কটাবই লাগিব। মনত ৰাখিব, এনে দাম্ভিকতাৰ পৰিণাম কিন্তু ভাল নহয়। আপোনালোক অদক্ষ, আপোনালোক লুণ্ঠনকাৰী, আপোনালোক সম্পূৰ্ণ জনবিৰোধী এটা দল আৰু চৰকাৰ। আপোনালোকৰ শাসন কৰিব পৰা ক্ষমতা নাই, সেইকাৰণে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি অহংকাৰ হৈ গ'ল আপোনালোকৰ। আপোনালোকে ধৰি লৈছে পিপলছ আৰ গ্ৰান্টেড টু পে দ্য প্ৰাইচ হাইক। সেইটো হৈছে আপোনালোকৰ। এনে নিজ মানসিকতা পৰিহাৰ কৰক, জনবিদ্ৰোহ হ'ব অচিৰেই, মনত ৰাখিব কিন্তু।